মানে সেকেন্ড নাকাটি বুলি ক'ব পাৰি আৰু হেল্ল' গাইজ চিএনএম চিপম এণ্ড ৱেলকাম টু মাই ইউটিউব চেনেল Ghybiker Nayan। বৰ্তমান মই আছোঁ বৰম্বৈত মানে মামাহঁতৰ ঘৰত আৰু ইয়াত অহা আজি 10 দিন মানে হ'ল কিন্তু ধুনীয়া জেগা এটা আছে জেগাটো যাম বুলি মানে যোৱা হোৱাই নাই একমাত্ৰ কাৰণটো হৈছে ৰ'দৰ কাৰণে মানে যাব পৰাই নাই আৰু আজি সেইকাৰণে অলপ ৰাতিপুৱা সোনকালে মানে কি আৰু 7টা বাজিলে ৰ'দ ওলাই গ'ল এতিয়াও মানে যাওঁ নে নাযাওঁ তাকে ভাবি আছোঁ আৰু জেগাটো আপোনাক দেখুৱাইছোঁ জেগাটো আছে মোৰ ফ্ৰণ্টত 1 মিনিট মই বেক কেমেৰা কৰি দেখুৱাই আছোঁ এই যে পাহাৰখন দেখিছে পাহাৰখনৰ ওপৰলৈকে যাম আৰু তাৰ পৰা আপোনাৰ তলৰ গোটেই ভিউটো দেখুৱাম তাত ধুনীয়া ভিউ পইণ্ট আছে পাহাৰখন ইয়াৰ পৰা যিমান সৰু দেখিছে সিমান সৰু নহয় গ'লে গোটেইখিনি গম পাব সদায় যাম বুলি ভাবোঁ সদায় ভাবোঁ যে কি আজি ৰাতিপুৱা সোনকালে উঠিম আৰু সোনকালে উঠি পাই ওপৰলৈ যাম কাৰণ দিনততো মানে যোৱা নহয় ন তাৰ মানে ভাবোঁ যে কি ৰাতিপুৱা সোনকালে উঠি যাম কিন্তু কোনোদিনে সোনকালে উঠাই নহয় উঠোতে ডেইলি মানে কিমান 11:30 12টা বাজি যায় মানে মোৰ ৰাতি শুতে অলপ দেৰি হয় তাৰ বাবে ৰাতিপুৱা উঠোতে অলপ দেৰি হৈ যায় এতিয়া আজি মানে খাৰ পাইছোঁ মানে কি মই মুতিব লাগিছে উঠিছোঁ ভাবিছোঁ যে আজি আৰু মানে নুখোঁ আজি পাহাৰত যাম তাৰপৰা আহি আকৌ শুম মুখ চুখ ধুৱাই নাই ডাইৰেক্ট ওলাই গৈছোঁ আৰু এতিয়া পাহাৰলৈ যাম গতিকে আপোনালোকে আহি থাকক আৰু গোটেই ভিডিঅ'টো চাই থাকক আৰু ওপৰৰ পৰা ভিউটো কেনেকৈ জনাব আৰু যোনে ইয়াত যদি কোনোবা আহি পাইছে তেনেহ'লে মোক কমেণ্ট এটা কৰি জনাব ইয়ালৈ আহিব মন আছে তেনেহ'লে মোৰ লগত কণ্টেক্ট কৰিলে হ'ল মই লৈ আহিম আৰু এই গেলা গৰমত 1 কিলোমিটাৰমান ৰাস্তা খোজকাঢ়ি অহাৰ পিছত পালোঁ এই গেটখন এতিয়া এই চিৰিবোৰ বগাই ওপৰলৈ যাব লাগিব চাৰিওফালে একেবাৰে চিত্ৰনলাৰ বাগান বনি আছে আৰু এই চিত্ৰনলাৰ মাজে এই চিৰিৰে এটাকৈ চিৰি বগাই ওপৰলৈ গৈ থাকিম আৰু এইবোৰ ইয়াতে শেষ হৈ গ'ল আৰু এতিয়া শিয়াল যোৱা ৰাস্তা নিচিনা ৰাস্তালৈ যাব লাগিব ওপৰলৈ বৰষুণ নাই বুলিহে আহিব পাৰিছোঁ বৰষুণ দিয়া হ'লেতো এইবোৰ চাগে গোটেই পিছল হৈ থাকিলে গোটেই বোকা হৈ থাকিলেহেঁতেন কিলোমিটাৰমান খোজকাঢ়ি অহাৰ পিছত কিবাকৈ একে জেগা আহি পাই গৈছে এতিয়া আৰু অলপ বাকী আছে ছাইডৰ ফালে যাব লাগিব বহুত ভাগৰ লাগি গৈছে প্ৰথমে ইয়াতে অলপ আৰু ৰেষ্ট ল'ব লাগিব তাৰপিছত আমি তালৈকে যাম এতিয়া ভিডিঅ'টো চাই থাকক ইয়াত আহি এটা মন্দিৰো দেখিবলৈ পাইছোঁ আৰু এইটো হৈছে কৃষ্ণ মন্দিৰ প্ৰথমে ভাবিছিলোঁ এইটো চাগে শিৱ মন্দিৰ হ'ব কিন্তু শিৱ মন্দিৰ নহয় এইটো হৈছে কৃষ্ণ মন্দিৰ আৰু ইয়াতে কিছুমান পানী বটল দেখিবলৈ পাইছোঁ যাতে ইয়াত কোনোবা আহিলে যিহেতু বহুত ওপৰত হয় ন বহুত ভাগৰো লাগে যদি পানী নাথাকে ইয়াত আহি পানী খাব পাৰিব তাৰ বাবে এই পানী বটলবোৰ ৰাখি থোৱা হৈছে এতিয়া এইফালে এই লিংলিঙে বাটটোৰে যাব লাগিব আগত এটা শিল আছে আৰু তাৰ পৰা গোটেই ভিউটো দেখুৱাম মানে ইয়াত এনেকুৱা লাগে মানে কি নাককাটিত আহাইছে লাগে নাককাটকৈ চাপৰ হয় মানে ছেকেণ্ড নাককাটি বুলি ক'ব পাৰি আৰু গাইজ ফাইনেলি মেইন ভিউ পইণ্ট আহি পাই গ'লোঁ আৰু ইয়াৰ পৰা আপোনালোকে তলৰ ভিউটো চাওক এইখনে হৈছে বৰম্বৈ হিল টপ আৰু ইয়াত যোনে আহিছে এবাৰ কমেণ্ট কৰি জনাব আৰু যদি কোনোবাই আহি পোৱা নাই তেনেহ'লে ইয়ালৈ এবাৰ আহি চাব কাৰণ এই গেলা গৰমত মোবাইলত ছোৱালীৰ লগত কথা পাতি মাথা গৰম কৰাতকৈ এনেকুৱা জেগাত আহি মানে প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰাটো বেষ্ট গৰমত একেবাৰে অৱস্থা বেয়া হৈ গৈছে আৰু ৰ'দো বহুত ওলাইছে গৰমো বহুত লাগিছে আৰু এতিয়া তললৈ নামিব লাগিব তললৈ নামোতে বাৰু বেছি কষ্ট নহয় কাৰণ আগতেতো গম পাইছে অৱস্থা একেবাৰে বেয়া হৈ গৈছে আৰু আজি ভিডিঅ'টো ইমানেই আছিল যদি ভিডিঅ'টো চাই ভাল পালে তেনেহ'লে লাইক এটা আৰু কমেণ্ট এটা কৰি দিব আৰু যদি চেনেলটো নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো দবাই দিব